हेलो दोस्तों आज मैं आपनालोকক आटाइतকৈ डाঙर एनाकोंडा সাপৰ বিষয়ে ক'ব গৈ আছো। আপোনালোকে হলিউড মুভিত হয়তো বহুতো ডাঙৰ ডাঙৰ এনাকোন্ডা সাপ দেখা পাইছে। ইয়াৰ দ্বাৰা আপুনি হয়তো গম পাইছে যে এনাকোন্ডা সাপ কিমান ডাঙৰ আৰু কিমান ভয়ানক হ'ব পাৰে। আপুনি যদি এইটো ভাবে যে ই বাস্তৱত ইমান ডাঙৰ আৰু ভয়ানক নহয় তেনেহলে আপোনাৰ ধাৰণা একদম ভুল ধাৰণা হ'ব পাৰে। এনাকোন্ডা সাপৰ এনেকুৱা প্ৰজাতি যি বহুত ডাঙৰ আৰু ভয়ানক আকৃতিৰ হৈ থাকে। আজিকালি এনেকুৱা প্ৰজাতি বহুতো কম মাত্ৰাত দেখা যায়। সাপৰ প্ৰজাতিৰ ভিতৰতে এইটো বহুত ডাঙৰ আৰু বহুত ওজনৰ হৈ থাকে। ইমান ডাঙৰ সাপ সাউথ আমেৰিকাত বেছিভাগ পোৱা যায়। বা এইটো ভাবি লওক যে সাউথ আমেৰিকাই সিহঁতৰ থকাৰ জেগা অৰ্থাৎ সিহঁতৰ ঘৰ হয়। কিছুদিন আগতে মানুহে এই প্ৰজাতিৰ সাপ কিছুমান দেখা পায়। উত্তৰ ব্ৰাজিলৰ এটা খনিত কাম কৰি থকা কৰ্মচাৰীসকলে তেতিয়া আচৰিত হৈছিল যেতিয়া ডাঙৰ আকৃতিৰ এটা এনাকোন্ডা সাপ সিহঁতে দেখা পায়। এইটো ব্ৰাজিলৰ এল্টামিনা নামৰ এটা জেগা হয় য'ত কৰ্মচাৰীসকলে কাম কৰি আছিল। তেতিয়া সিহঁতে এটা আচৰিত ধৰণৰ শব্দ শুনা পাই থাকে। চাওঁতে তাত এটা বিশাল আকৃতিৰ এনাকোন্ডা সাপ আহি যায়। এই বিশাল আকৃতিৰ সাপৰ দীঘলীয়া প্ৰায় 33 ফুটতকৈ বেছি হয় আৰু ইয়াৰ গধুৰতা প্ৰায় 450 কিলোগ্ৰাম হয়। বৈজ্ঞানিকসকলে যেতিয়া ইয়াৰ দীঘলীয়া জুখিব আৰম্ভ কৰে আচৰিত হৈ গৈছিল কিয়নো এইটো পৃথিৱীৰ দীঘলীয়া এনাকোন্ডা সাপ আছিল। আৰু মানুহে কয় যে তাত কাম কৰি থকা কৰ্মচাৰী লাহে লাহে গায়ব হোৱা আৰম্ভ হৈ যায় আৰু এনাকোন্ডা ধৰাৰ পিছত জনা যায় যে এই এনাকোন্ডাই কৰ্মচাৰীবিলাকক এটা এটাকৈ খাই পেলাইছিল। আৰু আপোনালোকক কৈ দিব বিচাৰো যে আমেৰিকাৰ কেনবাৰ নামৰ চিটিটো এটা এই ধৰণৰ ডাঙৰ সাপ পোৱা যায় যাৰ দীঘলীয়া প্ৰায় 25 ফুট আছিল, যাক ইয়াৰ দীঘলীয়া চাই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত জড়িত কৰা হয়। এই এনাকোন্ডা পোৱাৰ পিছত তাৰ আশে-পাশে থকা মানুহ ইয়াৰ কাৰণে বহুত ভয়াতুৰ হৈ যায় কিয়নো হ'ব পাৰে এনেকুৱা বিশাল আকৃতিৰ সাপ আৰু হ'ব পাৰে যিয়ে মানুহৰ কাৰণে এটা আতংকৰ সৃষ্টি কৰি দিছিল। তো হে দোস্ত এনেকুৱা সাপ যদি আপোনাৰ ওচৰত ওলাই আপুনি কি কৰিব কমেন্ট বক্সত নিশ্চয় জনাব। মই আশা কৰো ইয়াৰ বিষয়ে জানি আপোনাৰ ভাল লাগিছে। ভিডিঅ'ৰ তলত থকা সাবস্ক্ৰাইব বটনটো দবাই দিয়ক আৰু অসমৰ ফেক্স চেনেলটো সাবস্ক্ৰাইব কৰক। অতি সোনকালে আৰু এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আপোনাৰ ওচৰত আহি আছো। তেতিয়ালৈ আমাৰ পুৰণি ভিডিঅ'বোৰ চাই থাকক। ভিডিঅ' চোৱাৰ কাৰণে সবকে ধন্যবাদ।